মোৰ নাম ডক্টৰ পংকজ লোচন বৈশ্য। মোৰ সমষ্টি হাজো শুৱালকুছি সমষ্টি। মোৰ অনুভৱটো এনেকুৱা যে এখন যুদ্ধ আহি আছে সন্মুখত। এই যুদ্ধত ৰাৱণৰূপী যিটো দানৱ, যি দানৱে হাজো শুৱালকুছিৰ 1000 বিঘা মাটি NRLক দিয়াৰ নামত কৃষকৰ পৰা মাটি কাঢ়ি নিছে, এই দানৱজনে হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু শুৱালকুছিৰ গোল্ডেন থ্ৰেড, সোণালী সূতাৰ পাট মুগাৰ এই শিল্প ধ্বংস কৰি দিয়া মানুহটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰৌমাৰীৰ 500 বিঘা মাটি বনিয়াক দিয়া মানুহটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গোটেই জালুকবাৰী সমষ্টিৰ মাটি নামে বেনামে তেওঁৰ আৰু ঘনীয়েকৰ নামত দিয়া মানুহটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা এটা অশুভ পৰম্পৰাৰ এটা চিম্বল। এই চিম্বলটোৰ এগেইনষ্টে এইবাৰ এখন যুদ্ধ হ'ব আৰু এই যুদ্ধত জনসাধাৰণে এইবাৰ ভোট দিব। যিজন হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক বুঢ়া আঙুলি দেখুৱাই, সেই বুঢ়া আঙুলি এইবাৰ ঘূৰি আহিব হিমন্ত বিশ্বৰ মুখলৈ হাজো জালুকবাৰী সমষ্টিৰ লগতে সমগ্ৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত। হিমন্ত বিশ্ব শৰ্মাই যিজন ড্ৰাইভাৰ, সেই ড্ৰাইভাৰজনেই মিয়া। হিমন্ত বিশ্ব শৰ্মাই যিকেইজনক ঠিকা দিয়ে তেওঁলোকৰ মেক্সিমামেই মিয়া। হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ঘৰত বাগৰি বাগৰি জালুকবাৰী সমষ্টিত এখন মিয়া গাঁও আছে, তাতে ভোট বিচাৰিবলৈ হিমন্ত বিশ্বই হেলিকপ্টাৰ লৈ যায়। চেলেঞ্জ কৰিছো মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মই হাজো জালুকবাৰীৰ লোকেল কেণ্ডিডেট আৰু হিমন্ত আছিল ঘগ্ৰাপাৰাৰ নলবাৰীৰ। তেওঁ সেই মিয়াৰ ভোটৰ কাৰণে তেওঁ হেলিকপ্টাৰ লৈ যায়। তেওঁৰ যিটো সাম্প্ৰদায়িকতাৰ ৰাজনীতি, আচলতে তেওঁ যদি চিফ মিনিষ্টাৰ নহলহেঁতেন, তেওঁ ইমান দিন হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতি সাম্প্ৰদায়িকতাৰে বিষবস্ত্ৰৰে ভৰাই দিয়াৰ কাৰণে হিমন্ত বিশ্ব জেলত থাকিব লাগিছিলে। তেওঁ আইনক নিজৰ কুক্ষিগত কৰি ৰাখি হিমন্ত বিশ্ব শৰ্মাই লৰ সুৰুঙাৰে বাচি আছে। আৰু এটা ডাঙৰ কথা, যাৰ ওপৰত এটা হত্যাৰ গোচৰ থাকে, হত্যাৰ গোচৰ থকা সেই কেছ ডায়েৰী কেনেকে নাই হৈ যায়। চিফ মিনিষ্টাৰ নহওঁতেই, এই মিনিষ্টাৰ নহওঁতেই কাৰোবাৰ যদি কেছ ডায়েৰী হৈ যায়, চাৰদাৰ বিস্কুটৰ সোৱাদ ভাৰতৰ মানুহে নাপাৰে, হিমন্ত বিশ্বই পাইছে। তেওঁৰ যদি অনেষ্টি আছে, তেওঁৰ সততাৰে দেখাওক যে তেওঁ যিটো ৰাজনীতি কৰি আছে 10 বছৰ আগৰ, 15 বছৰৰ আগত মুছলমানৰ সম্পৰ্কত কোৱা আৰু আজি কোৱা, তেওঁৰ জিভাত লেকামেই নাই। লেকাম নোহোৱা এটা মানুহে চিফ মিনিষ্টাৰৰ আসনখন কলংকিত কৰিছে, কলুষিত কৰিছে। সেইজন মানুহৰ মিয়া হিন্দু মুছলমান একাকাৰ কৰি পেলাইছে। হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ বেছি উচ্ছেদ কৰিছে জনগোষ্ঠীক, জনজাতীয় মানুহক মিয়াতকৈ বেছি। 6 জনগোষ্ঠীক তেওঁ জনজাতিকৰণ দিম বুলি ললিপপ দেখাই দেখাই ঠগি ঠগি বুঢ়া আঙুলি দেখুৱাই আছে। আৰু তেওঁ বুঢ়া আঙুলি দেখুৱাতে তেওঁৰ চৰিত্ৰই। এইবাৰ এখন আমি যুঁজ আৰম্ভ কৰিছোঁ। এবাৰ কংগ্ৰেছ চৰকাৰে গঠন কৰিব পাৰিব উমৈহতীয়াভাৱে বিৰোধী দলক লৈ। আৰু হাজো শুৱালকুছিত 50,000 ভোটৰ ব্যৱধানত কংগ্ৰেছ জিকিব। কিন্তু তাত এটা পূৰ্ব চৰ্ত আছে, এইটো দলে চিন্তা কৰিব। আজিৰ তাৰিখলৈকে হাজো শুৱালকুছিত যিমানবিলাক বাহিৰৰ পৰা কেণ্ডিডেট আনি দিছে তেওঁলোক হাৰিছে। উদাহৰণ, কিৰীপ চলিহা এজন, তেওঁ নেশ্যনেল ফিগাৰ আছিলে। আব্দুল মজিদ এজন, নগেন পাঠক এজন সেয়া দলৰ চিফ আছিলে। গতিকে হাজোৰ সম্পৰ্কত, কেণ্ডিডেট দিয়াৰ সম্পৰ্কত দলে, মই টিকট দিলে আপোনালোকে আজি লিখি থওক, মোক ইলেকশ্যনৰ ৰিজাল্টৰ পিছত ক'ব 50,000 ভোটৰ ব্যৱধানত মই লিড লৈ জিকিম।